অসমবাসীৰ কাৰণে এটা অতি সৌভাগ্যৰ দিন অহা কাইলৈৰ দিনটো যে আমি অসম চৰকাৰে আমাৰ বিদ্যুৎ খণ্ডত এক নতুন পদক্ষেপৰ আমি অহা কাইলৈ সূচনা কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সৌৰ শক্তি উৎপাদন কেন্দ্ৰ আমগুৰিত 70 মেগাৱাট উৎপাদনক্ষম সেই কেন্দ্ৰটি মুকলি কৰিব। অসমৰ জনসাধাৰণৰ আশা আছিলে যে আমি সকলো দিশত বিশেষভাৱে বিদ্যুতৰ ক্ষেত্ৰত আমি নিজে স্বাৱলম্বী হ'ব কাৰণে আগবাঢ়িব লাগে আৰু সেই মৰ্মে 6 বছৰীয়া যি অসম আন্দোলন হৈছিল, অসম আন্দোলনৰ অন্তত যি চুক্তি স্বাক্ষৰিত হৈছিল তাতে ক্লজ 6ত এটা কথা লিখা আছিলে যে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উৎকৰ্ষ সাধনৰ বাবে অসমৰ তৎকালীন সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ কাৰণে প্ৰতিশ্ৰুতিৰ নৱীকৰণৰ সুবিধা চৰকাৰে এই সুযোগত গ্ৰহণ কৰে। যি অৰ্থনৈতিক বিকাশৰ কথা অসম চুক্তিত লিখা আছিলে তাৰ পৰৱৰ্তী সময়ত 1987 চনত আমগুৰিত এক তাপবিদ্যুৎ প্ৰকল্প গেছ বেছ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে 1133 বিঘা মাটি চৰকাৰে প্ৰস্তাৱ কৰিছিলে। সেই মাটিত যাতে আমি অসমে বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ। পৰৱৰ্তী সময়ত বহুদিন পাৰ হৈ গ'ল, বহু চৰকাৰ পাৰ হৈ গ'ল, সেই কাম হৈ উঠা নাছিল। বিগত 2019 চনৰ 27 ফেব্ৰুৱাৰীৰ দিনা আমাৰ সেই সময়ৰ অসম চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰায় 344 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সৌৰ শক্তি উৎপাদনৰ এক প্ৰকল্পৰ তাত আধাৰশিলা কৰিছিল আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সেই কাম সম্পূৰ্ণ হৈ উঠিছে আৰু অহা কাইলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই শক্তি উৎপাদন সেই কেন্দ্ৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। আমাৰ লক্ষ্য আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্য যাতে আমি আগন্তুক দিনত আৰু অধিক সৌৰ শক্তি উৎপাদন কেন্দ্ৰ আমি নিৰ্মাণ কৰিব পাৰোঁ আৰু সেইকাৰণে আমাৰ চৰকাৰে এই ক্ষেত্ৰত ইতিমধ্যে পলিচি আছাম সোলাৰ এনাৰ্জি পলিচি 2017 আমি সেই অধিসূচনা ইতিমধ্যে জাৰি কৰা হৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত আগন্তুক দিনবিলাকত আমাৰ লক্ষ্য 1000 মেগাৱাট সৌৰ বিদ্যুৎ আমি শক্তি উৎপাদন কৰাৰ তাৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে আৰু মই আজি আপোনালোকক এইখিনি কথাই জনাবৰ কাৰণে আপোনাক আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমাৰ বকুত 25 মেগাৱাট, ওদালগুৰিত 25 মেগাৱাট, চামগুৰিত 10 মেগাৱাট, কাছাৰত 25 মেগাৱাট, তেজপুৰত 5 মেগাৱাট আৰু পতঞ্জলি যি তেজপুৰত আছে তাতে 4 মেগাৱাট, প্ৰায় 110 মেগাৱাট আমাৰ সৌৰ শক্তি আমাৰ উৎপাদন হৈ আছে। ঠিক তেনেধৰণেৰে প্ৰায় 35 মেগাৱাট অসমৰ বিভিন্ন প্ৰান্তত 35 মেগাৱাট ৰুফটপ সৌৰশক্তি আমি উৎপাদন কৰি আছোঁ আৰু অহা কালিলৈ যিটো সংযোজিত হ'ব 70 মেগাৱাট, তেতিয়া আমি প্ৰায় 115 মেগাৱাট 215 মেগাৱাট আমি বিদ্যুৎ পাবৰ কাৰণে সক্ষম হ'ম আৰু আমাৰ যি লক্ষ্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য 1000 মেগাৱাট সৌৰশক্তি আমি উৎপাদন কৰাৰ যি লক্ষ্য অহা 3 বছৰত আমি সম্পূৰ্ণ কৰিম। তাৰ কাৰণে ইতিমধ্যে মাটি অন্বেষণ কৰা হৈছে। যথেষ্ট পৰিমাণৰ আমাৰ মাটি দৰকাৰ হয়। 1 মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবৰ কাৰণে প্ৰায় 13 বিঘা আমাক মাটি লাগে। সেই অনুসৰি আমাৰ মাটি অন্বেষণ হৈছে আৰু অসমৰ বিভিন্ন ঠাইত আমি সেই মাটি পাইছোঁ আৰু সেই মাটিত আমি এই সৌৰশক্তি উৎপাদন কেন্দ্ৰসমূহ আমি নিৰ্মাণ কৰিম। আমাৰ যিসমূহ ৰুফটপ আছে সেই ৰুফটপসমূহত ইণ্ডিভিজুৱেলিও কৰিব পৰা যায় আৰু আমাৰ তাৰ কাৰণে এটা এছেছমেণ্ট কৰা হৈছে কিমান কাৰ্যালয়ত আমি এনেধৰণে
আমাৰ সোলাৰ এনাৰ্জি প্ৰডাকশ্যন কৰিব পৰাৰ যি আমাৰ পচিবিলিটি আছে এই ক্ষেত্ৰত আমাৰ জৰীপ চলোৱা হৈছে। এই ক্ষেত্ৰত যদি আমাৰ ভায়েবল হয় আমি নিশ্চয় আমি সেই ক্ষেত্ৰত আগবাঢ়িম। যিসমূহ স্থানত অনগ্ৰিড নাযায়, আমি বৈদ্যুতিক তাঁৰেৰে আমি সংযোজিত কৰিব নোৱাৰোঁ, সেই স্থানসমূহত আমি ইতিমধ্যেই সৌৰশক্তি সৌৰ বিজুলী আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লক্ষ্য যাতে প্ৰত্যেক ঘৰ মানুহকে আমি বৈদ্যুতিক সংযোগেৰে আমি সংযোজিত কৰিব পাৰোঁ। তাৰ কাৰণে দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা নিউ আমাৰ অসমত এতিয়া চলি আছে প্ৰায় 1718 কোটি টকা ব্যয় সাপেক্ষে। আৰু সেই যি অঞ্চলত আমি বৈদ্যুতিক তাঁৰ নিব পৰা নাই তাত আমি ব্যক্তিগত ঘৰত গৃহত আমি সৌৰ চাকি আমি ব্যৱস্থা কৰিছোঁ। চৰ অঞ্চলতো হৈছে, পাহাৰ অঞ্চলতো হৈছে, বিভিন্ন গ্ৰাম্য অঞ্চলসমূহতো আছে, যিসমূহত যথেষ্ট বিপদসংকুল যাতায়াত ব্যৱস্থা আছে। সেইসমূহত য'ত তাঁৰ গৈ নাপায়গৈ তাত সেই কাম আমি কৰি আছোঁ। আৰু সেইখিনি কাম ইতিমধ্যে শেষ হ'বলৈ হৈছে আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ অসমে 100% বৈদ্যুতিক সংযোগেৰে সংযোজিত প্ৰত্যেক ঘৰে ঘৰে সেই ৰাজ্যৰ মৰ্যাদা আমি পাবলৈ সক্ষম হ'ম।